আমি আহিলোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অৱস্থিত মাধৱদেৱ কলাক্ষেত্ৰলৈ। এয়া প্ৰৱেশ লিখা আছে। টিকট ঘৰ, এয়া টিকট ঘৰ। টিকট লৈছোঁ। তোমালোকে টিকেট দিয়া বাইদেউ এতিয়া ধৰিব তামোল কিবা নাহিলে তামোল জাতীয় কিবা কলাক্ষেত্ৰৰ ভিতৰখন সুন্দৰ, ইমান পৰিষ্কাৰকৈ ৰাখিছে, সেয়েহে ভিতৰলৈ তামোল পাণ নিবলৈ নিদিয়ে। ভিতৰখন আপোনালোককো দেখুৱাবলৈ লৈছোঁ। এয়া ফুল ৰুই আছে সুন্দৰকৈ। এয়া হৈছে সংগ্ৰহালয়। আমি আহিলোঁ সংগ্ৰহালয় চাবলৈ, কলাক্ষেত্ৰৰ। তুমি ওপৰৰ ফালে চাই দিয়া। কেমেৰালৈ এনেধৰণৰ পুখুৰী কেইবাটাও আছে। এয়া আমি আজি আহিলোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ নাৰায়ণপুৰৰ। আমি আহি এয়া ঘূৰি আছোঁ, এয়া আমি চাইছোঁ। এয়া হৈছে মণিকূট নামঘৰ ভাগৰ।
এয়া হৈছে মুকলি মঞ্চৰ গেলাৰী। ইয়াত বিভিন্ন অনুষ্ঠান হয়, নৃত্য গীত আদিৰ। বাঁহৰে বনাইছে এয়া ফুল ৰুবৰ কাৰণে। এয়া দেৱালত চিত্ৰ অংকন কৰিছে বিভিন্ন কাৰুকাৰ্যৰে। আমি কলাক্ষেত্ৰ চালোঁ, আপোনালোককো দেখুৱালোঁ, কিছু কিছু অংশ দেখুৱালোঁ আৰু আহিব আপোনালোকে চাবহি। আমি আজি আহিলোঁ কলাক্ষেত্ৰ চাবলৈ, মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰ। এয়া আমি চাই মেলি ওলালোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। সকলোকে শেষত ধন্যবাদ জনাইছোঁ।